তেৰি আজি বিক্ৰী চিক্ৰী নাই, এটা কাষ্টমাৰ নাই। কি হ'ব আজি? কত বস্তু নিবা আছে। এই কাষ্টমাৰ এটা আহিছে ৰ। আজি ভিৰ হ'ব লাগিব। আজি মই আজি বস্তু দি দিম। এই চব্জি আলা কি দাম দিছে চব্জি? দাদা আলু লাগব। আলু বঢ়িয়া আলু আছে মোৰ। বান্ধাকবি আছে, ৰাঙালাও আছে, ধুনীয়া ধুনীয়া ৰাঙালাও আছে। পাই যাব দাদা, বিলাহী আছে, বান্ধাকবি আছে, টেঙা আছে, বস্তু পাই যাব দাদা মোৰতে। আলু 2 কেজি দি দিবা আর রঙালাও এটা দি দিবা, বিলাহী দি দিবা 1 কেজি, বান্ধাকবি 2টা দি দিবা। গাজর কি দাম দিছে? ঠিক আছে, তুমি টোটাল মিলাই কিনে বস্তুখিনি ঘৰ আহি থৈ দিবা, মই আহি কিনে লৈ আছো হা। ঠিক আছে দাদা, আপুনি আহক, মই চব দি দিম। দাদা কি লাগিছিল? দাদা বস্তু অলপ লাগিছিল মোক। কওকচোন দাদা কি কি লাগিছিল? দালি 2 কেজি দি দিয়া, জহা চাউল হ'ব নেকি? জহা চাউল 5 কেজি দি দিয়া, আৰু মিঠাতেল 3 লিটাৰ, আৰু বিস্কুট, আৰু এক পেপচি এটা দি দিম। দাদা গোটেইখিনি বস্তুৱে পাই যাব, আপুনি চিন্তা কৰিব নালাগে। ঠিক আছে, বস্তুখিনি ধুনীয়া কৰি পেক কৰি দিয়া। ভাইটি এইটো লোৱা, এইখিনি পেকিং কৰা। ভাইটি গোটেইখিনি বস্তু দিছনে? গোটেইখিনি আছে। এইটো স্লিপটো দি দিবা একেলগে। আৰু এইখন আপোনাৰ স্লিপ 3000 টকা। 3000 হৈছে। এটা কাম কৰাচোন, বস্তুখিনি মোৰ লগত যাব লাগিব। গাড়ীখন মই অলপ দূৰতে ৰাখিছোঁ। পইচাটো মই তাতে দেখাই দাম, হ'বনে? তোমাৰ বজাৰখিনি হৈ গ'ল, গোটেই দিয়া। ঠিক আছে, তোমাৰ পইচাটো মই ভাইটিৰ হাততে দি পেলাম। ঠিক আছে দাদা, হাতত দি পঠিয়াব। কিছু নাই, আপুনি যাওক। এতিয়া এটা কাম কৰা, বস্তুখিনি ইয়াতে ভৰাই দিয়া। কাম কৰা, কৰি থাক কৰা এটা দুৰ্বতা কথা লৈ আনা, দুৰ্বতা কথা লৈ আনা। জলদি লৈ আনা ৰাতিপুৱা। জীৱনটোত আপোনাক নানান ধৰণৰ মানুহে নানান ধৰণেৰে ঠগাবলৈ বিচাৰিব। তো এনেকুৱা ঠগবাজিৰ পৰা সাৱধানে থাকক। নেভাৰ ট্ৰাষ্ট এনিৱান, কেতিয়াও কাকো ভৰসা নকৰিব। তো এইটো ছেকেণ্ড পাৰ্ট লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। যদি ফাৰ্ষ্ট পাৰ্টটো চোৱা নাই, আপোনালোকে চাব পাৰে, ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে। আৰু যদি চেনেলটো নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে, এটা লাইক কৰি দিব।